বন্ধুসকল GKwithNAYANSIR চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আগবঢ়াইছো পৃথিৱীৰ 10টা আচৰিত কথাৰ দ্বিতীয় অংশ। আগৰ ভিডিঅ'ত আমি ইতিমধ্যে আলোচনা কৰিলো পৃথিৱীৰ আভ্যন্তৰীণ স্তৰসমূহ, কেৱল পৃথিৱীতহে জীৱন সম্ভৱ কিয় হৈছে, পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট হয় জানো। ইয়াৰ লগতে আমি আলোচনা কৰিছিলো পৃথিৱী সম্পূৰ্ণ গোলাকাৰ কিয় নহয়, এই আকাৰটোৰ কিবা বিশেষ নাম আছে নেকি। পৃথিৱীৰ চুম্বক ক্ষেত্ৰৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। শেষত আলোচনা কৰিছিলোঁ ব্ৰজপাত আৰু দৈনিক ব্ৰজপাতৰ সংখ্যাৰ বিষয়ে। আজি আমি আলোচনা কৰিম পৃথিৱীৰ নিজা প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়ে। সূৰ্যৰ ভয়ংকৰ বিকিৰণৰ পৰা পৃথিৱীয়ে নিজকে কিদৰে আত্মৰক্ষা কৰে, পৃথিৱীৰ বিশাল বায়ুমণ্ডল দৰাচলতে কিমান বিশাল, পৃথিৱী লাহে লাহে থমকিছে নেকি, দিনবোৰ দীঘল হৈ পৰিব নেকি, আৰু শেষত 10 নম্বৰত পাতাল পৃথিৱী সঁচাকৈয়ে আছেনে, পাতালপুৰীৰ নদী আৰু পাতালপুৰীৰ জৈৱ বৈচিত্ৰ্যৰ বিষয়ে আজি আমি আলোচনা কৰিম। লগতে থাকিব দুটা বোনাছ আলোচনা, পৃথিৱীৰ বয়স আৰু পৃথিৱীলৈ এই গোটেই পদাৰ্থবোৰ ক'ৰ পৰা আহিল সেই সম্পৰ্কে এক আকৰ্ষণীয় আলোচনা। আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। It acts as a shield, deflecting the majority of charged particles from the sun, preventing them from reaching the surface. সেয়া আছিল আমাৰ ইংৰাজী ভিডিঅ'ৰ কিয় অংশ, আগ্ৰহীসকলে চাব পাৰে। আহিছো আজিৰ ভিডিঅ'লৈ। আমাৰ গ্ৰহটোক ক্ষতিকাৰক সৌৰ বিকিৰণৰ পৰা ৰক্ষা কৰাৰ বাবে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ অতি গুৰুত্বপূৰ্ণ। ই ঢালৰ দৰে আচৰণ কৰে, আধানযুক্ত কণিকাৰ অধিকাংশকে সূৰ্যৰ পৰা বিচ্যুত কৰি পৃষ্ঠত উপনীত হোৱাত বাধা দিয়ে। আহকচোন ভিডিঅ'টো চাওঁ। আমাৰ পৃথিৱীৰ মাত্ৰ 2টা চুম্বকীয় মেৰু আছে, কিন্তু সূৰ্যৰ এনে অসংখ্য চুম্বকীয় মেৰু থাকে। এই অসংখ্য চুম্বকীয় মেৰুৰ যি সাল সলনি, সেই সাল সলনিৰ বাবেই চুম্বকীয় শিখা বা কেতিয়াবা চুম্বকীয় ধুমুহাৰ সৃষ্টি হয়, যাক আমি সৌৰশিখা বা সৌৰ ধুমুহা বুলি কওঁ। আমাৰ পৃথিৱীয়ে নিজেই এডাল বৃহৎ চুম্বকৰ দৰে কাম কৰে, আৰু সি নিজে চুম্বকধৰ্মী হোৱাৰ বাবে সৌৰশিখা যি চুম্বকধৰ্মী, অৰ্থাৎ তাত আধান থাকে, তাক বাধা দিব পাৰে। সেই চুম্বক ক্ষেত্ৰৰ বাবেই দৰাচলতে পৃথিৱীত আমি জীৱকুল বৰ্তি আছোঁ, আৰু মেৰুদেশত আকৰ্ষণীয় মেৰুপ্ৰভা বা অৰৰা দেখা যায়। আগবাঢ়িছোঁ অষ্টম অংশলৈ। আমি সততে বিশাল বুলি কৈ থকা আমাৰ পৃথিৱীৰ বায়ুমণ্ডল দৰাচলতে কিমান বিশাল, আয়তনৰ তুলনা কৰিলে আপুনি আশ্চৰ্যচকিত হৈ পৰিব পাৰে। পৃথিৱীৰ আয়তনৰ তুলনাত ইয়াৰ বায়ুমণ্ডল অতিকে এক পাতল স্তৰৰ দৰে দেখা যায়। পৃথিৱীখনক যদি এটা আপেলৰ লগত তুলনা কৰা হয়, তেন্তে সেই আপেলৰ ছালতকৈও বায়ুমণ্ডল পাতল হ'ব। আচৰিত নহয়নে? আগবাঢ়িছোঁ নৱম অংশলৈ। পৃথিৱীৰ আহ্নিক গতি দিনে দিনে ধীৰ হৈ আহিছে। আচৰিত যদিও সঁচা, পৃথিৱীৰ ঘূৰ্ণন ক্ৰমান্বয়ে লেহেমীয়া হৈছে। আমি সকলোৱে জানো চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ বলৰ প্ৰভাৱত পৃথিৱীত জোৱাৰ ভাটা হয়। এই বলৰ প্ৰভাৱতে পৃথিৱীৰ যি আহ্নিক গতি, সেই গতিৰ হাৰ কিঞ্চিত প্ৰতিদিনে হ্ৰাস পাই আহিছে। যদিও এই হ্ৰাসৰ হাৰ আমি ভয় কৰিবলগীয়া নহয়, ই নিচেই সামান্য। এইখিনিতে এটা আচৰিত তথ্য যে বিজ্ঞানীসকলে প্ৰমাণ কৰিছে 2.46 বিলিয়ন ইয়াৰ্ছ আগত পৃথিৱীৰ দিনবোৰ বৰ্তমানৰ 24 ঘণ্টাৰ ঠাইত 17 ঘণ্টাৰ আছে। এই পৰিৱৰ্তন অতি সূক্ষ্মভাৱে হৈ আছে, আৰু আমাৰ দৈনন্দিন জীৱনত বা এটা জীৱনকালত ই দৃষ্টিগোচৰ নহয়। আগবাঢ়িছোঁ দশম অংশলৈ। পাতাল পৃথিৱী অৰ্থাৎ ভূগৰ্ভৰ তলত এখন জগত সঁচাকৈ আছেনে? আছে যদি কেনেকুৱা? ভাৰতীয় পৌৰাণিক কাব্যসমূহত অৰ্থাৎ ইণ্ডিয়ান মাইথলজিত পাতালৰ ৰজা হিচাপে বলি আৰু মৈৰাৱণৰ নাম পোৱা যায়। মৈৰাৱণক বধ কৰি শ্ৰীৰামচন্দ্ৰই মকৰধ্বজক ৰজা পাতিছিল। কিন্তু তেনে পাতাল লোক সঁচাকৈ আছেনে? পৃথিৱীত ভূগৰ্ভস্থ বা অন্তঃসলীলা নদীৰ এক বিস্তৃত জাল আছে। পৃথিৱী পৃষ্ঠৰ তলত দৃষ্টিৰ পৰা বহু নিলগত ভূগৰ্ভস্থ নদী আৰু গুহা ব্যৱস্থাৰ বিশাল জাল সঁচাকৈয়ে বিস্ময়কৰ। এই ভূগৰ্ভস্থ নদীৰ কিছুমান নদী পৃষ্ঠৰ ভগ্নী নদীসমূহতকৈও দীঘল।
তথ্য অনুসাৰে পৃথিৱীৰ আটাইতকৈ দীঘল ভূগৰ্ভস্থ নদীখন হৈছে চিষ্টেমা চেক অক্টাউন কেভ চিষ্টেম, যি মেক্সিকোত আছে, আৰু দ্বিতীয়খন হৈছে পাউলাছ আণ্ডাৰগ্ৰাউণ্ড কেভ। পৃথিৱীত এক বিশাল ভূগৰ্ভস্থ পৰিৱেশ তন্ত্ৰ আছে। পৃথিৱী পৃষ্ঠৰ তলত জীৱৰে ভৰি থকা এখন লুকাই থকা পৃথিৱী আছে, গভীৰ মাটিৰ তলত, যাক ভূগৰ্ভস্থ জৈৱমণ্ডল বুলি জনা যায়। তাত অসংখ্য জীৱই নিম্ন উষ্ণতা, সূৰ্যৰ পোহৰৰ অভাৱ আৰু সীমিত সম্পদকে ধৰি চৰম পৰিস্থিতিৰ লগত খাপ খাই বা অভিযোজন কৰি জীয়াই থাকিব পাৰে। আগবাঢ়িছোঁ বোনাছ অংশলৈ। পৃথিৱীৰ জন্ম আৰু বয়স। পৃথিৱীৰ অভ্যন্তৰত থকা শিলৰ লগতে পৃথিৱীৰ মহাকাশৰ চুবুৰীয়া যেনে চন্দ্ৰ আৰু ভ্ৰমণকাৰী উল্কাপিণ্ডৰ শিলৰ তাৰিখ নিৰ্ণয় কৰি বিজ্ঞানীসকলে হিচাপ কৰিছে যে পৃথিৱীৰ বয়স 4.54 বিলিয়ন বছৰ। বিগ বেং বা মহানাদ তত্ত্ব আমাৰ বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ এক বহু সমাদৃত তত্ত্ব, যদিও 2023 বৰ্ষত জেমছ ৱেব টেলিস্কোপে এই তত্ত্বক ভুল বুলি প্ৰমাণ কৰিছে। তথাপি এই তত্ত্বৰ আঁত ধৰি আমি পৰৱৰ্তী আলোচনালৈ আগবাঢ়িছোঁ। পৃথিৱীলৈ পদাৰ্থবোৰ ক'ৰ পৰা আহিল? পৃথিৱীৰ জন্মৰ সময়টো বাৰু গম পালোঁ। কেনেকৈ পৃথিৱীৰ সৃষ্টি হ'ল তাক যদি আপোনালোকে GK with নয়নচাৰ চেনেলত চাব বিচাৰে, তেনেহ'লে কমেণ্ট অংশত লিখকচোন। আদিতে বিশ্বব্ৰহ্মাণ্ডখন আছিল অত্যন্ত গৰম আৰু ঘন। বিশ্বব্ৰহ্মাণ্ড ক্ৰমান্বয়ে ঠাণ্ডা হোৱাৰ লগে লগে পদাৰ্থৰ বিল্ডিং ব্লকবোৰ অৰ্থাৎ গঠনৰ মৌলিক কণিকাবোৰ জন্ম দিবলৈ পৰিস্থিতি সঠিক হৈ পৰিল। সেইবোৰ হ'ল কোৱাৰ্ক আৰু ইলেক্ট্ৰন, যিবোৰৰ দ্বাৰা আমি সকলোৱেই গঠিত। এক ছেকেণ্ডৰ কেইবা মিলিয়ন ভাগৰ পিছত কোৱাৰ্কবোৰ একত্ৰিত হৈ প্ৰ'টন আৰু নিউট্ৰন উৎপন্ন হয়। মিনিটৰ ভিতৰতে প্ৰ'টন আৰু নিউট্ৰনবোৰ একত্ৰিত হৈ নিউক্লিয়াছত পৰিণত হয়। বিশ্বব্ৰহ্মাণ্ডখন বিস্তৃত আৰু শীতল হৈ যোৱাৰ লগে লগে গোটেই ঘটনাবোৰ অধিক ধীৰে ধীৰে হ'বলৈ ধৰিলে। GK with NAYANSIR is the best GK channel in Assam. ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে কক্ষপথত আবদ্ধ হৈ প্ৰথম পৰমাণু গঠন কৰিবলৈ 3,80,000 বছৰ সময় লাগিছিল। এইবোৰ আছিল মূলতঃ হিলিয়াম আৰু হাইড্ৰজেন। মজাৰ কথাটো হ'ল, এই হাইড্ৰজেন আৰু হিলিয়াম এতিয়াও বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ প্ৰচুৰভাৱে উপলব্ধ মৌল। বৰ্তমান 2023 বৰ্ষৰ জেমছ ৱেব টেলিস্কোপৰ তথ্য বাদ দিলে, যিটো আমি উল্লেখ কৰিছোঁ, বিগ বেঙৰ প্ৰায় 150ৰ পৰা 200 মিলিয়ন বছৰৰ পাছত গেছৰ ডাৱৰৰ পৰা প্ৰথম তৰাবোৰ গঠন হৈছিল। কাৰ্বন, অক্সিজেন আৰু লুৰ দৰে গধুৰ পৰমাণুসমূহ তেতিয়াৰ পৰাই তৰাৰ হৃদয়ত অবিৰতভাৱে উৎপন্ন হৈ আহিছে, আৰু এই বিশ্বব্ৰহ্মাণ্ডৰ মাজেৰে দৰ্শনীয় নক্ষত্ৰ বিস্ফোৰণৰ দ্বাৰা এই গধুৰ মৌলবোৰ সিঁচৰিত হৈ আহিছে। এই তৰাৰ বিস্ফোৰণক বোলা হয় ছুপাৰনোভা। এতিয়া বিষয়ৰ ওপৰত আধাৰিত কেইটামান আকৰ্ষণীয় কাৰ্টুনেৰে আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। Let's discuss a topic of great depth. A subterranean ecosystem, secrets well kept. 5 main points, you say? That's quite profound. I hope it doesn't involve any underground hound. No hounds, Morty, just a hidden world below, where creatures thrive and mysterious secrets bestow. Intense, Tina. But, is there a snack bar down there? Because, you know, exploring on an empty stomach is unfair. Alas, Morty, subterranean snacks are yet to be found. But the mysteries that await, oh, they truly astound. Hey, pink guy, do you know what's the age of Earth? Oh, buddy, the Earth is like, so old. It's like Chuck Norris old, man. Come on, give me a real answer. All right. You want the answer? Just ask the sun, man.
He's been here since day one. The sun knows the age of Earth? Yeah, he's got the inside scoop, man. He's like the ultimate solar gossip queen. Alright, but how would the sun give me the answer with mesmerizing and moviebot's name? Aw, that's easy, dude. Just get yourself a talking sun, an S-Sir, and moviebot, and throw in some fancy techno magic. Boom! The answer will shine brighter than the sun itself. Oh sweet corn, let's rhyme and adorn. Come join me, let's talk about the channel of GKwithNAYANSIR's born. We need to spread the word, make it known. Like and subscribe, let's make our own zone.